নমস্কাৰ সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে যদি এই ভিডিঅ'টোৰ জৰিয়তে চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব এইবাৰ হঠাৎ হাজাৰ হাজাৰ টকাৰে ভৰি পৰি আছে সকলোৰে বেংক একাউণ্টটো হয় বন্ধু বান্ধৱীসকল সকলো মানুহৰ বেংক একাউণ্টত টকা সোমাই আছে কোনে সোমাই দিছে সবিশেষ জনাইছোঁ ভিডিঅ'টো স্কিপ নকৰিব হঠাৎ হাজাৰ হাজাৰ টকাৰে ভৰি পৰিছে বেংক একাউণ্ট আপোনাৰ একাউণ্টতো সোমাইছে নেকি টকা বটদ্ৰত এতিয়া টকাৰ উজান বহু লোকৰ একাউণ্টত হৰাহৰে সোমাইছে ধন ধূপগুৰি পথাৰ কদমনি ৰামপুৰ সত্ৰ ভেৰভেৰিত একাংশ একাউণ্টত জমা হৈছে ধন 20,000 টকা পৰ্যন্ত ধন সোমাইছে একাউণ্টত কোনোৱে 20,000 আন কোনোৱে পাইছে 9,000 টকা চিএছপিৰ সন্মুখত টকা উলিয়াবলৈ লানি নিচিঙা ভিৰ 24,000 টকা পৰ্যন্ত সোমাইছে গ্ৰাহকৰ একাউণ্টত পিতা পুত্ৰ সমান্বিতে ধন সোমাইছে একাউণ্টত অজ্ঞাত একাউণ্টৰ পৰা সোমাইছে ধন হঠাৎ হাজাৰ হাজাৰ টকাৰে ভৰি পৰিছে বেংক একাউণ্ট হয় বন্ধু বান্ধৱীসকল বহুকেইটা বেংক একাউণ্টত এতিয়া হাজাৰ হাজাৰ টকাৰে ভৰি পৰি আছে আপোনাৰ একাউণ্টত টকা সোমাইছে নেকি ভিডিঅ'টোৰ কমেণ্টত জনাব আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী খবৰটোলৈ পুনৰ আহিছে ক'ভিড হয় বন্ধু বান্ধৱীসকল এতিয়া আৰু পুনৰ ক'ভিডৰ আক্ৰান্তৰ সংখ্যা বাঢ়ি আছে ক'ত ক'ত আক্ৰান্তৰ সংখ্যা বাঢ়িছে সবিশেষ জনাইছোঁ ভিডিঅ'টো স্কিপ নকৰিব দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 5,676 গৰাকী লোক আক্ৰান্ত হৈছে ক'ভিডত মৃত্যু হৈছে 21 জন কৰোনাত আক্ৰান্ত লোকৰ দ্ৰুতগতিত বৃদ্ধি পোৱা ক'ভিডক লৈ স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে নীতি নিৰ্দেশনা বয়সস্থ লোক ৰোগীৰ আত্মীয় হাস্পতালৰ কৰ্মচাৰী স্বাস্থ্যকৰ্মী চিকিৎসক সকলোকে পৰিধান কৰিব লাগিব মাস্ক সমগ্ৰ দেশতে চলি আছে ক'ভিডক লৈ মক ড্ৰিল সমগ্ৰ উত্তৰ পূব এছিয়াৰ ভিতৰত ভাৰতত দ্ৰুতগতিত হৈছে সংক্ৰমণ হটস্পট চিনাক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিছে নিৰ্দেশ ৰাজ্যসমূহ সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ক'ভিডৰ পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি ৰাখিবলৈ নিৰ্দেশ তো বন্ধু বান্ধৱীসকল এইবাৰ আকৌ ক'ভিডৰ কাৰণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি আকৌ লকডাউন আহিব পাৰে নেকি এই সন্দৰ্ভত আপোনালোকৰ কিবা মন্তব্য আছে যদি ভিডিঅ'টোত কমেণ্ট কৰিব আগবাঢ়িছে পৰৱৰ্তী খবৰটোলৈ এইবাৰ সমগ্ৰ বিশ্বত দ্ৰুতগতিত বিস্তাৰ হৈছে ইছলাম ধৰ্ম হয় বন্ধু বান্ধৱীসকল ইছলাম ধৰ্মৰ দ্ৰুতগতিত বৃদ্ধি হৈ আছে সমগ্ৰ বিশ্বতে সবিশেষ জনাইছোঁ ভিডিঅ'টো স্কিপ নকৰিব সমগ্ৰ বিশ্বত দ্ৰুতগতিত বিস্তাৰ হৈছে ইছলাম ধৰ্ম 2070 চনৰ ভিতৰত খ্ৰীষ্টানক অতিক্ৰম কৰিব মুছলমানৰ সংখ্যাই খ্ৰীষ্টান হৈছে আটাইতকৈ জনপ্ৰিয় ধৰ্ম কিন্তু শেহতীয়া এক তথ্য ইছলামৰ প্ৰতি এক ধাৰণা সলনি হোৱা বুলি কোৱা হৈছে খ্ৰীষ্টানৰ পৰিৱৰ্তে বহু লোকে গ্ৰহণ কৰিছে ইছলাম ধৰ্ম 2.2 বিলিয়ন অনুগামীৰে 2010 চন পৰ্যন্ত খ্ৰীষ্টান ধৰ্ম জনপ্ৰিয়তাৰ শীৰ্ষত আছে আনহাতে 1.6 বিলিয়ন অনুগামীৰে দ্বিতীয় জনপ্ৰিয়তাৰ শীৰ্ষত আছে ইছলাম ধৰ্ম সমগ্ৰ বিশ্বত দ্ৰুতগতিত বিস্তাৰ হৈছে ইছলাম ধৰ্ম 2070 চনৰ ভিতৰত খ্ৰীষ্টানক অতিক্ৰম কৰিব মুছলমান সংখ্যাই তো বন্ধু বান্ধৱীসকল ইছলাম ধৰ্মই বিশ্বৰ 1 নম্বৰ ধৰ্ম হিচাপে পৰিচিত হ'ব নেকি এই সন্দৰ্ভত আপোনালোকৰ মন্তব্য ভিডিঅ'টোৰ কমেণ্টত জনাব আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী খবৰটোলৈ অহা 30 তাৰিখে সলমান খানক হত্যা কৰা ভাবুকি অজ্ঞাত লোকৰ হয় বন্ধু বান্ধৱীসকল অজ্ঞাত লোকৰ দ্বাৰা সলমান খানক হত্যাৰ ভাবুকি দিলে সবিশেষ জনাইছোঁ ভিডিঅ'টো স্কিপ নকৰিব পুনৰ বলিউডৰ আগত সলমান খানক প্ৰাণে মৰাৰ ভাবুকি এইবাৰ আৰক্ষীৰ কণ্ট্ৰল ৰুমলৈ ফোন অজ্ঞাত ব্যক্তিৰ অহা 30 তাৰিখৰ ভিতৰত সলমান খানক হত্যা কৰিব বুলি ভাবুকি দিলে বাৰম্বাৰ প্ৰাণে মৰা ভাবুকি আহিছে সলমান খানলৈ পুলিচ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি এই ভাবুকি অজ্ঞাত ব্যক্তিৰ সোমবাৰে নিশা 9 বজাত এই ভাবুকি সলমান খানলৈ পুনৰ বলিউড তাৰকা সলমান খানক প্ৰাণে মৰাৰ ভাবুকি দিলে অজ্ঞাত ব্যক্তিৰ দ্বাৰা এইবাৰ আৰক্ষীৰ কণ্ট্ৰল ৰুমলৈ ফোন অজ্ঞাত ব্যক্তিৰ তো বন্ধু বান্ধৱীসকল এই অজ্ঞাত ব্যক্তি কোন হ'ব পাৰে কিয় সলমান খানক হত্যাৰ ভাবুকি দিছে এই সন্দৰ্ভত আপোনালোকৰ মন্তব্য ভিডিঅ'টোৰ কমেণ্টত জনাব তো আজিৰ ভিডিঅ'টোত এইখিনি খবৰ আছিলে যদি ভিডিঅ'টো ইনফৰমেশ্যনেল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ নিতৌ পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ